वेलकम बैक टू माय चैनल। और आज मैं इतना पथारले যাব ওলাইছো और माहते पथार धान काटी आछे ताहातर कारणे भात লৈ গৈছো মই और आमिও पथारत आज भात खामगे कोने कोने भात खाओगे आमी और किनो आइटम आछे देखाम आपनालोকক एने आरो सिम्पल के और पथार जेहेतु तेनेके जुआ होवाई नाइ तो जाबले समयो नापाओ और माहते तेनेके जाय मानुह लगाय एबार मानुह लगोৱা নাই বিশেষকৈ বৌহতে গৈছে ধান কাটিবলৈ বেছিও নাই তো তাকে আমাৰ পথাৰখন আপোনালোকক দেখাওগে কেনেকুৱানো হেফালে জেগাবোৰ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলো আৰু ইয়া বাবু লিপিকা মই আমি তিনটাই গৈছো আৰু তাত মা আছে গুলু আৰু বৌ আৰু এতিয়া আমি যাওঁ পথাৰলৈ অলপ টাইম লাগিব 10 মিনিট মান অলপ আঁতৰত তো এতিয়া বলক আমি গৈ থাকো আৰু এয়া আমি পথাৰ আহি পাই গলো আগত লিপিকা আৰু বাবু গৈ আছে মানে মোৰ হেল্পাৰ আৰু তাহাঁতি কাৰণ তাহাঁতিও ভাত খাব পথাৰত মই অকলেতো গোটেইবোৰ আনিব নোৱাৰো তাহাঁতিও লৈ দিছে ইমান গধুৰ নহয় বাৰু বেগকেইটা আৰু এইখন হৈছে আমাৰ পথাৰ আৰু মাহঁতে অলপ আঁতৰত ধান কাটি আছে গৈ আছো এতিয়া মাহঁতক লগ পাম আমি কিন্তু পথাৰলৈ ধান কাটিবলৈ অহা নাই আমি পথাৰত ভাত খাবলৈহে আহিছোঁ মানে পথাৰত ভাত খাই মানে কিবা বেলেগে এটা সোৱাদ লাগে মানে তো খায়ো বহুত ভাল লাগে পথাৰত ভাত তো তেনেকৈ ধান কটাও নহয় বা ৰোৱাও নহয় তেনেকৈ নিদিয়ে মাহঁতে আৰু সৰুৰ পৰা যিহেতু বাহিৰতে থাকিলোঁ এতিয়া ঘৰত আহিছোঁহে এতিয়া ঘৰত মাহঁতে মানে তেনেকৈ কামবোৰ ইমান কৰিব নিদিয়ে তথাপি যিমানখিনি নিজৰ পৰা পাৰোঁ কৰোঁ আৰু কিন্তু মানে কৈ নাথাকে সেই ইয়াত দেখিছে সেয়া মা আৰু বৌ ধান কাটি আছে আৰু আমাৰ গুলু আছে তাত গুলু মোবাইল চাই আছে আৰু এতিয়া বহিমগৈ আমি তাত বহি মেলি ভাত খাম ভাত খাই মেলি আকৌ ঘৰলৈ যাম কাৰণ ঘৰত কোনো নাই দাদাও কাম লাগি আছে ইফালে তো সেইটো কাৰণে মই ঘৰ ৰখীয়া এই আমাৰ আৰু বৌ ধান কাটি আছে আৰু এইয়া গুলু ইয়াত বহি আছে আৰু এইয়া দুটা এইয়া মাহঁত এইবোৰ ধান ইমানখিনি কাটি হৈছে কালিৰ পৰা কাটিছেহে এইবোৰ ধান কাটিবলৈ বাকী আছে ভালকৈ পকাও নাই আৰু এতিয়া আমি ভাত খাম আৰু মাহঁতে অলপ কাটি লওক দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু এয়া আমি খাবলৈ লৈছোঁ ইয়াত আছে মূলা আলু আৰু মটৰ চানা ভাজি এয়া আছে জলফাই পিটিকা এয়া বি জলকীয়া এয়া মাছৰ পিটিকা মাটিমাহৰ দালি আৰু ভাত আৰু এতিয়া চবে খাই আছে মাছ ক'লোঁ এয়া চবে খাই আছে আৰু এতিয়া আমি খাই লওঁ তাৰপাছত আকৌ আপোনালোকক দেখুৱাই আছোঁ আমি কি কৰোঁ এইখনেই হৈছে আমাৰ সোণালী পথাৰখন যিখন পথাৰৰ পৰাই আমি চাউল নিকিনাকৈয়ে গোটেই বছৰটোলৈ দুবেলা দুমুঠি খাবলৈ পাৰোঁ আৰু এইখনেই পথাৰ যোনখন পথাৰত গাঁৱলীয়া মানুহৰ আৱেগ অনুভূতি সকলোবোৰ জড়িত হৈ আছে ঘৰলৈ গৈ আছোঁ ভাত খালোঁ ইয়াত বাচন বৰ্তনবোৰ ঘৰত ধুব লাগিব মই মাটো ইয়াত ধান কাটি আছে আৰু তাকে ব্লগটো ইমানতে এণ্ড কৰি দিওঁ এতিয়া ঘৰলৈ গৈ লওঁ তেনেকৈ বিশেষ একো নাই দেখুৱাবলৈ এই ব্লগটো ইমানতে এণ্ড কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে
এনেই এটা সৰু ভিডিঅ' বনালোঁ, যিহেতু তেনেকৈ বহুত দিন ভিডিঅ' দিয়াই নাই, তেনেকৈ ওলাই যাবলৈও সময় পোৱা নাই ক'লৈকো আপোনালোকক কিবা দেখুৱাবলৈ। তো এতিয়া ঘৰলৈ যাওঁ, ঘৰত কি কাম কৰিবলগীয়া আছে সেইবোৰ কৰোঁ। বিশেষ আজি তেনেকুৱা দেখাবলগীয়া একো নাই, আৰু ব্লগটো আজি ইমানতে এণ্ড কৰিছোঁ মই। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ আহোঁ।